নাৰী সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল কৰিবলৈ বৰপেটাত এক বিশেষ পদক্ষেপ। বৰপেটা জিলাত পোনপ্ৰথমবাৰৰ বাবে নাৰী সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল কৰিবলৈ নাবাৰ্ডৰ কৰ্মশালা। নাবাৰ্ডৰ উদ্যোগত আৰু শুশ্ৰূষা নামৰ NGOৰ সহযোগত বৰপেটা জিলাৰ ভেল্লা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত 120 জন মহিলাক আত্মনিৰ্ভৰশীল কৰিবলৈ প্ৰশিক্ষণ দিয়া হ'ব। 120 জন মহিলাক 4টা ভাগত বিভক্ত কৰি 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হ'ব। কেনেকৈ এডৰা মাটিত বহুতো ধৰণৰ খেতি-বাতি কৰিব পৰা যাব, এই সম্পৰ্কে বিশদভাৱে বিৱৰণ দিয়া হ'ব প্ৰশিক্ষণ শিবিৰত। ইয়াৰ লগতে মাছ আৰু হাঁহ-কুকুৰা পালন কৰাৰ নতুন পদ্ধতি সম্পৰ্কীয় প্ৰশিক্ষণ দিয়া হ'ব। কেনেকৈ পুখুৰীৰ ওপৰত হাঁহৰ গঁৰাল তৈয়াৰ কৰি মাছৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰি, এই সম্পৰ্কীয় বিশদ আলোচনা কৰা হ'ব কৰ্মশালাৰ মাজেৰে। নাবাৰ্ডৰ উদ্যোগত সুচোৱাৰ সহযোগত এইটো ট্ৰেইনিং দিয়া হৈছে। এইটো তাৰমানে আমাৰ লক্ষ্য হৈছে কেনে মহিলাসকলক সবলীকৰণ কৰা আৰু এডৰা মাটিত কেনেকৈ কেইবাটাও কৃষি কাৰ্য কৰি কেনেকৈ আমি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ, মহিলাসকলক কেনেকৈ আমি স্বাৱলম্বী কৰিব পাৰোঁ, এইটো আমাৰ শুশ্ৰূষা NGO আৰু নাবাৰ্ডে এইটো আমাৰ ট্ৰেইনিংটো আৰম্ভ কৰিছে। আমাৰ 120 জনীয়া আমাৰ মহিলাক লৈ পেলাই আমাৰ সববিলাক আত্মসহায়ক গোটৰ মহিলাবিলাকক আমি লোৱা হৈছে আৰু তেওঁলোকক আমি 30 জন বেচ কৰি 4টা বেচত আমি তেওঁলোকক আমি ট্ৰেইনিংখিনি দিম আৰু পুখুৰী বিভাগৰ পৰা বা ডাকাৰী বিভাগৰ পৰা আমাৰ ৰিচৰ্চ পাৰ্চন আহিব, তেওঁলোকক ট্ৰেইনিং দিব। এটা বেচক আমাৰ 15 দিনকৈ ট্ৰেইনিং দিয়া হ'ব। আমি আজি যেটো প্ৰগ্ৰাম কৰি আছোঁ, এইটো আমি শুশ্ৰূষা বুলি এটা NGO আছে, তেখেতৰ সহযোগত আৰু নাবাৰ্ডৰ আৰ্থিক অনুদানত আমি এটা ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ ওপৰত 120 জন মহিলা লৈ আমি এইটো কৰি আছোঁ। মেইন উদ্দেশ্যটো হ'ল যে এই আমাৰ ইণ্টাৰভেনশ্যনত মহিলাৰ যাতে আৰ্থিক উন্নয়নটো কৰিব পাৰোঁ। এতিয়া ইণ্টিগ্ৰেটেড ফাৰ্মিং কি কাৰণে আমি লৈছোঁ, কাৰণটো হ'ল এইটো আমি চবেই জানো যে আজিকালি দিন আমাৰ মাটি কমি আছে। তো আমি যদি মাটিৰ যাতে সৎ ব্যৱহাৰ মানে মন'ক্ৰপিঙৰ পৰা আমি যাতে তাতে ধৰক আমি ক্ৰপিং ইণ্টেনচিটিটো বঢ়াব পাৰোঁ, তো ক্ৰপিং ইণ্টেনচিটি যেতিয়া বাঢ়িব নেচাৰেলি এইটোত মানে মানুহৰ ইনকামটো বাঢ়ি যাব। আৰু তাতে মেইন আমি ফ'কাছ দি আছোঁ ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ আণ্ডাৰত ফিছাৰী আৰু ডাকাৰী, ফিছাৰী কাম ডাকাৰী, আৰু তাৰ লগত আমাৰ হৰ্টিকালচাৰৰ কিছু থাকিব, ক্ৰপ থাকিব, যাতে ফাৰ্মাৰে মানে মাটিৰ ফুল্লি ইউটিলাইজেশ্যনটো কৰিব পাৰে। এইটোই হ'ল আমাৰ নাবাৰ্ডৰ মেইন উদ্দেশ্য, যাতে SHGৰ মহিলা যাতে আৰ্থিক মেইন আমাৰ এইটোই হ'ল যে মহিলাৰ যাতে আৰ্থিক উন্নয়নটোত আমি সহযোগ আগবঢ়াব পাৰোঁ, এইটোই হ'ল আমাৰ মেইন। কিমান দিনীয়া হ'ব কৰ্মশালা? এইটো কৰ্মশালা হ'ব, টোটেল 120 জন মানুহ থাকিব, তাতে 4টা বেচত ট্ৰেইনিং হ'ব, পাৰ বেচত 30 জনকৈ থাকিব, টোটেল 4টা ট্ৰেইনিং হ'ব আৰু প্ৰতিটা ট্ৰেইনিং হ'ব 15 দিনীয়া। বৰপেটাৰ পৰা গীতাঞ্জলি শৰ্মাৰ ৰিপৰ্ট আৰু খবৰ।